মন্দিৰত আহি গ'লো। এইটো এটা ধুনীয়া মন্দিৰ দেখাই আছোঁ। এইখিনি হৈছে ৰঙামাটি ওপৰালি। তো ৰঙামাটি মহিলাপাৰাত আছোঁ। তো এতিয়া ধুনীয়া মন্দিৰ এটা দেখাইছোঁ। সময় পালে আহিব। ইয়াতে ধুনীয়া মাৰে পূজা হয়। তো এইটো হৈছে গণেশ মন্দিৰ। তো আকৌ এটা আছে, ধৰক সেইটো দেখাই লওঁ। এই তলত এটা আছে। এতিয়া পাহাৰৰ ওপৰত আছোঁ আমি। একদম ধুনীয়া লাগে, একদম শান্তিৰ পৰিৱেশ। আজি সময় এনেকুৱা ঠাইত মজা লাগে। এইটো হৈছে শিৱ মন্দিৰ। এটা ভিউ চাই লওক। তলত আৰু এটা মন্দিৰ আছে, সেইটো দেখাই আছোঁ। বলক, একদম নেক্সট লেভেল ভিউ দেখাই আছোঁ আপোনালোকক। মাত্ৰ আপোনালোকে চাই থাকক শেষলৈকে। তাই এইটো আমাৰ ভাগিনী। কেনে লাগিছে? মজা না? তো আমি তলৰ মন্দিৰটো যে আছে, সেইটো তলৰ যে টিংগিলা দেখি আছে, তো সেইটো এটা ধুনীয়া মন্দিৰ হয়। সেইটোৱে মেইন মন্দিৰ হয়। তো এতিয়া সেইটোলৈ গৈ আছোঁ। বলক, ধুনীয়া মাৰে পূজা হয়। মাৰে পূজা 5 দিনমান হয় চাগে। তো মাৰে পূজাত আহিব, একদম মজা লাগে। তো এইটো হৈছে মেইন মন্দিৰটো। এই মন্দিৰটোৰ নাম হৈছে দুধকুঁৱৰী। বিজয়নগৰৰ পৰা অকণমান সোমাই আহিবলৈ 5 কিলোমিটাৰমান আহিলে এই মন্দিৰটো পায়। তো কেতিয়াবা আহিব, মজা লাগে।